এনেকৈ পথাৰ দেখি ওলাই আহিলে ভাল লাগে মনটো। একচুৱেলি ভাটিবেলা সময়ত ওলাই আহিব লাগে। এতিয়া আমি একদম দুপৰীয়া সময়তে আহিছোঁ, যেনেকুৱা হাজিৰা ভাত পানী দিব যাব লাগে পথাৰত, সেইখিনি সময়তে পথাৰত যেতিয়া যোৱা হয় তেনেকুৱা সময়তে আমিও ওলাই আহিছোঁ। একদম বশি পাৰিবলৈ আহিছোঁ। এইখিনি সময়তে তাৰমানে অকণমান সময়টো মিলে আমাৰ। ভাটিবেলা সময়ত আকৌ বেলেগ ঠাইত ঘূৰিব কৰিব যাওঁ, সেইটো ৰাইজ। মই এতিয়া আছোঁ বেংগলোৰ গাঁও পথাৰত আছোঁ। যেতিয়া ৰুমৰ পৰা ওলাই আহোঁ পথাৰত দেখি আহি ভাল লাগে, আমাৰ অসমৰ নিচিনা যেন লাগে। আৰু মই আছোঁ আমাৰ একদম লোকেল অসমীয়া ড্ৰেছত আছোঁ, একদম অকলে আহিছোঁ। আৰু লগত দুজন আছে পিছফালে বস্তু আনিব গৈছে। যেতিয়া এনেকৈ ওলাই আহোঁ এয়া লোকেলবিলাকে চাই ভাবে আৰু একেটা কি ড্ৰেছ পিন্ধি আছে, ক'ৰ মাল একেটা, এনেকুৱা কম ভাবে। আৰু যেতিয়া ৰুমৰ পৰা ওলাই আহোঁ পথাৰ দেখি আমি যেতিয়া আহোঁ তেতিয়া খেতি পথাৰ চব দেখা পাওঁ। এইফালে ট্ৰেক্টৰখন দেখিছে হাল বাই আছে, অকণমান জুম কৰি দেখুৱাই আছোঁ। এই ট্ৰেক্টৰখন দেখিছে হাল বাই আছে। আৰু এইফালে যেতিয়া পথাৰ জেগাবিলাক কেনেকুৱা লাগে দেখি দেখুৱাই আছোঁ। আৰু আমি এটা কাৰণতে আহিছোঁ এদিকে ওলাই আহোঁ। এই পুখুৰী এটা আছে, আমাৰ ৰুমৰ মালিকৰ পুখুৰী এটা আছে। পুখুৰীটোত মাছ মাৰিব আহিছোঁ। মানে পুখুৰীটোত বৰশী, ঘৰৰ পৰা বৰশী লৈ আহিছিলোঁ। বৰশী তাৰমানে নাইকিয়া হৈ গ'লগৈ। নাইকিয়া হোৱাতে আমি এইখিনি ময়দা লৈ আহিছোঁ, আটা। ইয়াত আটা আছে। আৰু ইয়াৰ লগতে কি কৰিছোঁ জানা, বৰশী নহয় টিঙেদি মাছ মাৰিম। আৰু টিঙেদি কেনেকৈ মাছ মাৰোঁ সেইটোও দেখুৱাম। বৰ্তমান মই অকলে আছোঁ। সেইকেইটা দোকানৰ পৰা দুজন আহিব, দোকানত বস্তু আনিব গৈছে। পানী আৰু বিমল চিখৰ খাই যে আনিব গৈছে। আৰু ইয়াত মাকৈ ডুম লগাই থৈছে। ইয়াত মাকৈ ডুম লগাই থৈছে। এই ট্ৰেক্টৰখন হাল বাই আছে। গাঁৱলীয়া খেতি বাতি কৰা ঠাই। বেংগলোৰ জেগাত এনেকুৱা খেতি বাতি কৰে, আমাৰ অসমৰ নিচিনা চেম খেতি বাতি কৰে। ইয়াতো ট্ৰেক্টৰ বহুত আছে। আমাৰ অসমত যেনেকুৱা ট্ৰেক্টৰ, খেতিয়ৰ কথাত যেনেকুৱা ট্ৰেক্টৰ আছে ইয়াতো তেনেকুৱা ট্ৰেক্টৰ আছে। ইয়াত হাল বাই দিছে। এইখিনি মাকৈয়ে আছিলে 2-3 দিনমানৰ আগত। মাকৈখিনি উঠাই পিনে অকণমান পথাৰ এলেকাটো চাচোন। এইফালে ঘৰ দুৱাৰবিলাক কেনেকুৱা দেখিছা। এইজনী জাৰ্চি গাই। এয়া মাকৈ খেতি আৰু লগতে নাৰিকল গছ। ইয়াত মানে নাৰিকল গছটো পুৰা ফেমাছ। কিন্তু আমি যেনেকৈ দালি খাওঁ যে অসমত দালিটো বেছি ব্যৱহাৰ কৰোঁ, ইয়াত কিন্তু নাৰিকলটো বেছি ব্যৱহাৰ কৰে। দালি সলনি নাৰিকলটো বেছি ব্যৱহাৰ কৰে। প্ৰত্যেকটো কিন্তু তৰকাৰীত দালিটো থাকিব, তৰকাৰীটোত দালি নাথাকি নাৰিকল থাকে, নাৰিকলৰ চব্জি। আৰু এইফালে এখন ট্ৰেক্টৰখন হাল বাই আছে। মাকৈ ছিগাৰ পিছতে হাল বাই আছে। এখন নাৰিকলৰ বাগান। নাৰিকল মানে বহুত, ইয়াত মানে নাৰিকলটো তাৰমানে বাগান বহুত পাবি। ইয়াত নাৰিকলৰ বাগান অগণ্য আছে। ইয়াত নাৰিকল জৰুৰী। আমাৰ তাত যেনেকুৱা ভাতৰ লগত খাব লগা হ'লে চব্জি বা দালিটো জৰুৰী, ইয়াত মানে নাৰিকলটো জৰুৰী। নাৰিকলৰ চব্জিহে পোৱা যায় ইয়াত। ইফালে ইফালে এখন গাঁও আছে। এইখিনি বাকী গোটেই পথাৰ এলেকা মানে। ইয়াত আমাৰ ৰুমৰ মালিকৰ মাটিও আছে। এতিয়া যে আমি আহিছোঁ মাছ মাৰিবৰ কাৰণে, আমাৰ ৰুমৰ মালিকৰ পুখুৰীত মাছ মাৰিব আহিছোঁ। আৰু যেতিয়া মাকৈ পেলোৱা হৈছিলে সেইখিনি সময়ত আমি মালিকৰ পথাৰত আমিয়ে মাকৈ পেলাব আহিছিলোঁ। এয়া মাকৈ এটা ছিগি দেখুৱাই আছোঁ। ৰ'ব, এইটো সৰু মাকৈ। ডাঙৰকৈ এটা দেখুৱাই দিলেহে ভাল পাব। মাকৈ চেমে হয়, আমাৰ অসমৰ নিচিনাই চেমে হয়, একেই হয়। এয়া ডাঙৰ মাকৈ। এইটো মাকৈ। আৰু ইয়াত দেখিছে ডাঙৰ মাকৈ। এয়া মাকৈ। গোটেই মাকৈ খেতিয়ে, গোটেইখিনি যিমান দূৰলৈকে চকু মাৰে গোটেই মাকৈ খেতি। এইফালে গাঁওখন মাকৈ খেতিয়ে গাঁওখন ডুব নাইকিয়া কৰিলে। অকণমান গাঁওখন অকণমান জুম কৰি দিছোঁ। গোটেই বিল্ডিঙে বগা যিমান দেখিছে গোটেই বিল্ডিং। আৰু অলপ জুম কৰি দিছোঁ। গোটেই বগাবিলাক চব বিল্ডিং আছে। এনেকৈ পথাৰ দেখি ওলাই আহিলে ভাল লাগে মনটো। একচুৱেলি ভাটিবেলা সময়ত ওলাই আহিব লাগে। এতিয়া আমি একদম দুপৰীয়া সময়তে আহিছোঁ, যেনেকুৱা হাজিৰা ভাত পানী দিব যাব লাগে পথাৰত, সেইখিনি সময়তে পথাৰত যেতিয়া যোৱা হয় তেনেকুৱা সময়তে আমিও ওলাই আহিছোঁ। একদম বশি পাৰিবলৈ আহিছোঁ। এইখিনি সময়তে তাৰমানে অকণমান সময়টো মিলে আমাৰ। ভাটিবেলা সময়ত আকৌ বেলেগ ঠাইত ঘূৰিব কৰিব যাওঁ, সেইটো কাৰণে তাৰমানে মাছ মাৰিব আহিব সময় নহয়।
আৰু পুখুৰীটো আগতে যেতিয়া পানী কম আছিলে তেতিয়া বৰশী দিয়া লগে লগে খাই এনেকুৱা মজা লাগে মাছ বৰশী বাৰী এতিয়া মানে পানী অভাৰ হৈ গ'ল পাওঁ না নাপাওঁ তাও ঠিক নাই তাৰমানে এইটোৱে পুখুৰীটো ইয়াত মানে মাছ কি মাছ পাওঁ জানো ইয়াত জাপানী কাৱৈটো পাওঁ বেছি লুভিয়া নহয় জাপানী কাৱৈটো সেই জাপানী কাৱৈটোহে বেছি পোৱা যায় কোন দিকে সোমাম এতিয়া আৰু ইয়াত বহুত ধৰণৰ চৰাই পোৱা যায় দেখা আমাৰ অসমত আমি প্ৰায় দেখাই নাপাওঁ ইয়াত দেখা পোৱা যায় আৰু এইকেইটা ডায়মণ্ড কেইটা আহি গ'ল ভিডিঅ'টো লাইছো দিয়া নমস্কাৰটো